গোলকগঞ্জ আৰক্ষীৰ বৃহৎ অভিযান 34 কেজি 785 গ্ৰাম গাঞ্জাৰ সৈতে আটক এজন যুৱকক। ঘটনাৰ বিৱৰণী মতে আজি সন্ধিয়াৰ সময়ত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোলকগঞ্জ পৌৰ এলেকাৰ 2 নং ৱাৰ্ডৰ বিশাল ৰাজভৰ নামৰ যুৱকজনৰ বাসগৃহত অভিযান চলায়। অভিযানত ঘৰৰ পিছফালে গোপনে লুকাই ৰখা 34 কেজি 785 গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। উল্লেখ্য যে আটকাধীন বিশাল ৰাজভৰ নামৰ যুৱকজনে বহুদিনৰ পৰাই অবৈধ গাঞ্জাৰ সৰবৰাহ আৰু খুচুৰা বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। গৌৰীপুৰৰ পৰা শহীদুল হকৰ ৰিপৰ্ট, ডাইৰেক্ট নিউজ অসম।